আৰু দিয়ক এই অলপ শিক্ষা দিব লাগিব। নামাৰিব মই চাব কৰিছোঁ। তেনেহ'লে বিয়াখন আমি ঠিক কৰিলোৱে দেই। আমাৰ ফালৰ পৰা কিন্তু ছোৱালী পচন্দ হ'ল আকৌ। হয় নেকি? বৰ ভাল লাগিল দেই আপোনালোকৰ কথাটো শুনি। মই কৈছিলোৱে নহয় ল'ৰা ঘৰ মানুহেতো পচন্দ কৰিবই বুলি। মা মোক ইয়াত নহয় চবেই বহুত অত্যাচাৰ কৰে। শাহু আৰু আমাৰ এখেতেও নহয় মোক বহুত মাৰপিট কৰে। সিহঁতে মোক বহুত শাস্তি দিয়ে, মা বহুত অত্যাচাৰ কৰে। মই আৰু সেইখন ঘৰত থাকিব নোৱাৰোঁ। চুমি, তুমি বেছিকৈ চিন্তা কৰি নাথাকিবা। মই কৈছোৱে নহয় তুমি ন্যায় পাবাই। বৌ তাকেহে ভাবিছোঁ, থানাত জানো কমপ্লেইন কৰাটো ভাল হ'ব। ওচৰৰ মানুহে কি ক'ব? আমাৰ ঘৰখনৰ দেখোন সন্মান মাটিৰ লগত মিলি যাব। নহয় চুমি, আনে কি কয় সেইটো নহয়। তোমাৰ সমস্যাৰ সমাধান তুমি নিজে উলিয়াব লাগিব। আনি আহি উলিয়াই নিদিয়েহি নহয়। কোৱা মানুহেচোন বহুত কথাই কয়, সেইবুলি জানো তুমি মনে মনে বহি থাকিলে হ'ব? আজি জানো তুমি কষ্টত থকা দেখি দাদা আৰু মাৰ পেটলৈ জানো ভাত গৈছে? তুমি তাকে চোৱাচোন। কিন্তু জানো ওচৰৰ কোনোবা মানুহে জানো নোখোৱাকৈ আছে? বৌ, তুমিওতো এখন ঘৰৰ বিৰুদ্ধে কাকো একোকে কোৱা নাছিলা। তুমিওতো মাহঁতক, দাদাহঁতক বা মোক হ'লেও এবাৰ হ'লেও এটা চান্স দিছিলা। বৌ, ময়ো ভাবিছোঁ যে মই মোৰ স্বামী আৰু মোৰ শাহুমাক আৰু এটা চান্স দিওঁ, কিজানি তেওঁলোকৰ মনটো সলনি হয়েই। মা আৰু দাদাই যেনেদৰে তোমাক আঁকোৱালি লৈছে, কিজানি তেওঁলোকো মোক আঁকোৱালি লয়। অৱশ্যে সেইটো কথা তুমি ভালেই চিন্তা কৰিছা। অতি সোনকালেও কিছুমান ডিচিশ্যন লোৱাটো ভাল নহয়। বাৰু, তুমি তেনেহ'লে কৈছাই যেতিয়া আমি তেওঁলোকক আৰু অলপ সময় দি চাওঁ। মই বুজি পাইছোঁ চুমি, তোমাৰ মনটো এতিয়া কেনেধৰণৰ লাগি আছে। কিন্তু চুমি, এনেদৰে কিন্তু মন মাৰি নাথাকিবা, ভাত পানী নোখোৱাকৈ নাথাকিবা। চোৱাচোন, দাদা আৰু মায়েও তোমাৰ কাৰণে কিমান চিন্তা কৰি আছে। ভাত পানী নাখাই জানো দেহাটোক কষ্ট দি থাকিলে সমস্যাৰ সমাধান হ'ব? তুমিয়ে কোৱা। আৰু চোৱা, মনত যিয়ে নাথাকক কিন্তু সেইবোৰ তুমি বাহিৰত প্ৰকাশ কৰি এনেদৰে নাথাকিবা। তোমাক তেনেদৰে দেখিলে মাক চোৱাচোন, মায়ে কেনেদৰে দুখত আছে। তাতে মায়ে দৰৱ খাই থাকে, ভাতো সময়মতে খাব লাগে। বুজি পাইছাই নহয় তুমি? তুমি ঠিকেই কৈছা বৌ। মোৰ কাৰণে আনে কষ্ট পোৱাটো মই নিবিচাৰোঁ কেতিয়াও। ব'লা, তুমি মই দুইজনে পাকঘৰলৈ যাওঁ, চাহ কৰোঁগৈ। মালা খুৰীদেউ নাইনি ঘৰত? নবৌ আহক আকৌ বহকহি। নাই, সেই ৰবীন্দ্ৰ দাইদেউ আকৌ সেই গা ভাল নহয় যে খবৰ কৰিবলৈ বুলি গ'ল। তাকেহে আমি আকৌ দুইজনীয়ে তাকে তহঁতৰ ঘৰলৈ আহিম ভাবিয়ে আছিলোঁ। আহিবলৈ সময় পোৱা নাছিলোঁ, আজিয়ে মিলিছেগৈ আৰু। ভালেই কৰিলে আকৌ। পিছে তহঁতৰ ঘৰত চবৰে ভাল নহয় ন? ভালেই চবৰে ভাল আৰু। পিছে আজিকালি তোৰ শাহু কেনেকুৱা, ঠিকে আছে নে কি? তোক আকৌ সেই খুৰীদেউৱে অনবৰতে সেই কেটেৰা জেঙাৰ মাতহে শুনাই থাকে। নাই, আজিকালি মায়ে মোক একোকে নকয়। বাহ, তেওঁ আজিকালি পৰিৱৰ্তন হ'ল নেকি? বাৰু যি হওক, আমি ভালে থকাতে বিচাৰোঁ বাৰু। পিছে হেৰি নহয়, সেই শুনিছিলোঁ সেই তহঁতৰ বোলে সেই চুমি আহি ইয়াতে আছেহি। তাই সেই হ'ল কেইদিনমান অহা। পিছে এনেই ফুৰিবলৈ বুলি আহিছে নে কি? বহুত দিন অহা নাই যে সেইকাৰণে আহিছে আৰু। মালা, তই হ'লে আমাক মিছা কথা ক'ব নালাগে দেই। আমি কিন্তু কথাটো বেলেগ বুলিহে শুনিছোঁ। আপোনালোকেনো কি বুলি শুনিছে? কেলেনো আমাৰ পৰা এনেই তই শুনিবলৈ বিচাৰিছ? সেই শুনিছোঁ আকৌ, তহঁতৰ সেই চুমিয়ে বোলে সেই ঘৰ চৰ চব এৰি থৈ গুচি আহিলে বোলে। তাইৰ ওপৰত বোলে বৰ অত্যাচাৰ কৰে শাহুৱেকে। আপোনালোকে ঠিকেই শুনিছে নবৌ। বৌ, কিয়নো লুকাবলৈ চেষ্টা কৰিছা? যিটো সঁচা কথা সেইটো কৈ নিদিয়া কিয়? চুমি, তই আকৌ আমাক বেয়া নাপাবি। কথাষাৰ সেই গাঁৱত চবতে ওলালে, সেইকাৰণেহে কৈছোঁ। আৰু বেয়া পাই লাভো নাই। আৰু এটা কথা নহয় চুমি, আমি তাকে চবেই আলোচনাহে কৰিছোঁ আৰু। আগতে তই আৰু সেই তহঁতৰ মায়ে মিলি মালাক কিমান অত্যাচাৰ কৰিছিলি, তইও কিমান সেই মাৰ লগত সহযোগ দিছিলি। সেইকাৰণে এতিয়া তোৰো সেই গতিয়ে হৈছে। আপোনালোকে ঠিকেই কৈছে। মই যি পাপ কৰিলোঁ তাৰ শাস্তি মই এতিয়া পাইছোঁ। শুনক নবৌ, অথনিৰ পৰা মই শুনি আছিলোঁ, একোকে কোৱা নাছিলোঁ। কিন্তু মই আপোনালোকৰ কথা এটা আপোনালোকে বেয়া নাপাব। এইবিলাক আমাৰ নিজৰ ঘৰৰ সমস্যা। ইয়াত আপোনালোকক মাত পাতিবলৈ কোনো অধিকাৰ নাই। মালা, তই আমাক এনেকৈ কৈছ যে? কিয় নক'ম নবৌ, আপোনালোকৰ আৰু বেলেগ কথা নাই নেকি? অকল লোকৰ ঘৰত কি হৈছে, কি নাই হোৱা, কাৰ কি সমস্যা, অকল সেইবোৰৰ বিষয়েহে আপোনালোকে জানিব বিচাৰে নেকি? আগতে মোক মা আৰু চুমিয়ে অত্যাচাৰ কৰে, সেইবিলাক কথাটো আপোনালোকৰ মাজত চলিয়ে থাকে। এতিয়া বেলেগ কথা নাই, চুমি ঘৰলৈ উভতি আহিলে সেইটো এটা আপোনালোকৰ নতুন টপিক। তোৰ কিন্তু মুখখন বেছি চলিছে মালা। তোক শাহুৱে আৰু সেই চুমিয়ে এতিয়া সেই মূৰৰ ওপৰত কৰিলে যেনহে পাইছোঁ। চুমি কি এতিয়া অৱস্থা হৈ আছে সেইটো আপোনালোকে বুজি পোৱা নাই নহয়। আপোনালোকে এইটো অকল জ্বলাজুই ঘিউহে ঢালিবলৈ জানে। তাই কেনেকুৱা অৱস্থা, কি হৈছে, আপোনালোকে তাৰ বিষয়ে জানি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব নোৱাৰে হ'বলা। অকল ইঘৰ ঘূৰি কাৰ ঘৰত কি হৈছে সেইবোৰ খবৰ ৰখাহে আপোনালোকৰ কাম হ'বলা। এতিয়া বল ইয়াৰ পৰা যাওঁ, ইয়াত আৰু এক মুহূৰ্ত মই থাকিব নোৱাৰোঁ। আপোনালোকে
আপোনালোকে কোৱাৰ কাৰণে বেয়া নাপাব মই যিটো সঁচা কথা সেইটোহে কৈছোঁ ইমানহে অপমান কৰিলি সেয়াই বহুত আৰু বলক যাওঁ বৌ মোৰ কাৰণে তোমালোকে কথা শুনিব লগা হৈছে এনেকৈ আৰু কিমানো মুখ বন্ধ কৰিবা যেতিয়ালৈকে যিমানৰ পাৰোঁ কৰি যাম তোমাৰ কাষত আমি সদায় আছোঁ চুমি তুমি চিন্তা নকৰিবা শুনিছনে বোৱাৰী আজি বোলে এই চুমিহঁতৰ ঘৰৰ পৰা বোলে মানুহ আহিব কি মা সঁচাকৈ নেকি আপোনালোকে ফোন কৰিছিলে নেকি ফোন কৰি খবৰ দিলে আহিম বুলি ক'লে ফোনত পিছে একো কোৱা নাই তাকে কি জানো হয় ভয় লাগি আছে পাই একো নাই আমাৰ ইমানটো চিন্তা নকৰিব যি হ'বলৈ আছে ভালৰ কাৰণে হ'ব দিয়ক তেওঁলোকে আহিবলৈ কৈছে যেতিয়া হয়তো তেওঁলোকে নিজৰ ভুলৰ স্বীকাৰ কৰিবও পাৰে চুমিক হয়তো আকৌ ঘূৰাইও নিব পাৰে জানো পাই সকলো ভালে কুশলে হ'লেই হয় আৰু দেই অথনিতো ইহঁত দুজনীয়ে আহিয়েতো কিমান কিখন কৈ থৈ গ'ল হ'বচোন মা আনৰ কথা বাদ দিয়ক কোনে কি কয় সেইবিলাক আমাৰ দৰকাৰ নাই নহয় এনেকুৱা কথাবিলাক লৈ পেলাই মূৰ ঘূৰাই থাকিলে নহ'ব নহয় মোৰ কথাটো হ'ল যে আমাৰ সমস্যাটো সমাধান হ'ব লাগে আমি চুমিক ঘৰলৈ লৈ যাবৰ বাবেহে আহিছোঁ অৱশেষত তেনেহ'লে আপোনালোকে নিজৰ ভুল স্বীকাৰ কৰিছে আমি চুমিক আপোনালোকৰ লগত পঠিয়াম কিন্তু আপোনালোকে এটা কথা প্ৰতিজ্ঞা কৰক যে ইয়াৰ পিছত আৰু আপোনালোকে কেতিয়াও চুমিৰ ওপৰত অত্যাচাৰ নচলায় এওঁলোকক একোকে নক'ব মা এওঁলোকৰ গাত অলপো ভুল নাই চুমি তুমি তেনেকৈ কিয় কৈছা চুমি তুমি ভয় খাব লগা একো কাৰণ নাই নহয় নহয় বৌ মই সঁচাকৈ কৈছোঁ এওঁলোকে মোৰ ওপৰত কেতিয়াও অত্যাচাৰ চলোৱা নাই কিন্তু তই যে সেইদিনাখন কন্দা কটাখন কৰি যে আকৌ ইয়ালৈ যে গুচি আহিলি মানে কি হ'ল এইবোৰ কি কৈছ তই এইবিলাক মই বুজি পোৱা নাই এই সকলোবিলাক নাটকহে আছিল নাটক কি ধেমালিখন কৰিছে চুমি তুমি কোৱা কথাবোৰ ভালকৈ বুজাই নোপোৱা কিয় মালাবৈ এখন ঘৰত ন্যায় পাবৰ কাৰণেই এইখন নাটক কৰা হৈছিলে ন্যায় কিন্তু কিহৰ মায়ে কৰা অত্যাচাৰ দাদা আৰু লগতে মই কৰাৰো অত্যাচাৰ চুমি তুমি এইবিলাক কি কৈছা মই একোকে বুজিব পৰা নাই বৌ তোমাৰ ওপৰত যে মা আৰু মই কিমানখিনি অত্যাচাৰ কৰোঁ এওঁলোকে এই কথাবিলাক বিয়াৰ পিছত লাহে লাহে গম পাইছিল আমাৰ এই ঘৰৰ ওচৰৰ মানুহ এজনে গৈ মই নথকা অৱস্থাত মা আৰু এখেতক এই সকলোবোৰ কথা কৈছিল যাতে এওঁলোকে মোক ঘৰৰ পৰা খেদি দিয়ে কিন্তু বৌ এখেত আৰু মোৰ মা ইমানেই ভাল যে এওঁলোকে মোক ভালদৰে বুজালে যে মই কিমানখিনি ভুল কৰিছিলোঁ বৌ কিন্তু বৌ এইখিনি কথাকে মই মাক কোৱাহেঁতেন হয়তো নুবুজিলেহেঁতেন সেইকাৰণেহে এইবিলাক নাটক কৰিব লগা হ'ল সেইকাৰণেহে এনেধৰণৰ আমি কৰিলোঁ মা আৰু এখেতে মোৰ ওপৰত অত্যাচাৰ চলোৱা বুলি মই এনেই ফোনত মাক কান্দি কান্দি কৈছিলোঁ আৰু ইয়ালৈ গুচি আহিছিলোঁ তেতিয়াহে যাতে মা আৰু দাদাই উপলব্ধি কৰিব পাৰে যে তোমাৰ লগত কিমান অন্যায় হৈ আছে বৌ এইখন ঘৰত বৌ মায়ে যদি তোমাক মৰম নিদিয়ে তোমাৰ যদি নিজৰ স্বামী তোমাৰ কাষত যদি থিয় নাথাকে তেনেহ'লেতো বৌ আন মানুহে কথা ক'বলৈ সুবিধা পাবই যেনেদৰে ৰাতিপুৱা ববিতা বৌহঁত আহি আমাক কথা শুনাই থৈ গৈছিলেহি সঁচাকৈ চুমি তই ঠিকেই কৈছ তই যদি এইখন নাটক নকৰিলিহেঁতেন তেতিয়া হয়তো আজিও মই মালাৰ ওপৰত অত্যাচাৰ চলাই থাকিলোহেঁতেন আৰু হয়তো ময়ো মালাক কেতিয়াও বুজিবলৈ চেষ্টা নকৰিলোহেঁতেন কিন্তু চুমি মই আজি তোক কথা দিছোঁ মই মালাৰ কাষত আজিৰ পৰা সুখে দুখে সকলো সময়তে থিয় হৈ থাকিম আপোনালোকে যাতে নিজৰ ভুলৰ স্বীকাৰ কৰে মালাক যাতে আপোনালোকে আঁকোৱালি লয় সেইবাবে আমি এইবিলাক কৰিবলগীয়া হ'ল তাৰ বাবে আপোনালোকে আমাক বেয়া নাপাব নহয় আপোনালোকে আমাক চকু খুলিহে দিলে এতিয়াৰ পৰা মই সদায় মালাক নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম মা দাদা কিন্তু এতিয়া তোমালোকে নিজৰ ভুলৰ অনুতাপ কৰিছা সেই কথা মই বুজিব পাৰিছোঁ আৰু এতিয়া মোৰ সময় হ'ল ঘৰলৈ যোৱা সেয়েহে মই মা আৰু এখেতক ফোন কৰি মাতি পঠিয়াইছিলোঁ আপোনালোকক যে মই কেনেদৰে ধন্যবাদ দিম মই ভাবিবই পৰা নাই আৰু চুমি তোমাক যে মই কেনেদৰে ধন্যবাদ দিম এতিয়া আৰু আমি দেৰি নকৰোঁ যাওঁ আহিছেহে বহক আকৌ চাহকাপ খাই যাব আপোনালোকে আপোনালোকৰ ভুল স্বীকাৰ কৰিছে আমাৰো কাম হৈ গ'ল কিন্তু বেয়া নাপাব আজি অলপ লৰালৈকে যাব লগা হ'ল কাৰণ বিয়াৰ পিছত চুমি আৰু মনজিতটো ক'তো ফুৰিবলৈ যোৱা নাই সেইকাৰণে আজি ৰাতিয়ে ইহঁতৰ ফ্লাইটৰ টিকেট আছে দিল্লীলৈ ফুৰিবলৈ যাব ইহঁতি কি ইমান ভাল খবৰ হয় নেকি তেনেহ'লে বাৰু নৰখাওঁ যদিহে লৰালৰি হৈছে কিন্তু ফুৰি আহি পেলাই আমাৰ ঘৰত এদিন ভাত এসাঁজ খোৱাকৈ আহিব লাগিব দেই সকলো আহিম দিয়া বোলা চুমি যাওঁ বৌ মা তোমালোক সকলো ভালে থাকিবা তোমালোক এনেদৰে সদায় ভালে থকাটোৱেই মই বিচাৰোঁ আহিছোঁ দিয়া মালা মোৰ মৰমৰ বোৱাৰী তই মোক ক্ষমা কৰি দিবি অ' আই চুমি গ'লগৈ আজিৰ পৰা চুমিৰ ঠাই তই ল'লি তয়ে আজিৰ পৰা মোৰ ছোৱালী বন্ধুসকল শাহু ননদৰ অত্যাচাৰ পাৰ্ট 2 আৰু লগতে শেষৰটো খণ্ড ইমানলৈকে আছিল যদিহে আপোনালোকে ইয়াৰ প্ৰথমটো পাৰ্ট চোৱা নাই তেন্তে প্লিজ চাই ল'ব পিছে আজি আমাৰ ভিডিঅ'টো চাই কেনে লাগিল যদিহে ভাল লাগিল তেন্তে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'সমূহ আগলৈ চাই থাকিব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'তে লগ পাম